দেশৰ জনপ্ৰিয় নেতা কোন ৰাহুল গান্ধী নে কেজৰিৱাল ইয়াৰ মাজতে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে আপে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপ আৰু কংগ্ৰেছৰ মাজত ফাট মেলিছে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰিবলৈ অন্য দলৰ সৈতে কথা পাতিব কেজৰিৱালে বিজেপিৰ হৈ কংগ্ৰেছে কাম কৰি থকাৰ অভিযোগ আনিছে আপে এদিন পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল দিল্লীৰ যুৱ কংগ্ৰেছে ইয়াৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আপে আঁচনিসমূহৰ জৰিয়তে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে কংগ্ৰেছে অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰবিৰোধী আখ্যা কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক আঁতৰোৱাৰ দাবী জনাইছে আপে দেশৰ জনপ্ৰিয় নেতা কোন ৰাহুল গান্ধী নে কেজৰিৱাল ইয়াৰ মাজতে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে আপে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপ আৰু কংগ্ৰেছৰ মাজত ফাট মেলিছে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰিবলৈ অন্য দলৰ সৈতে কথা পাতিব কেজৰিৱালে বিজেপিৰ হৈ কংগ্ৰেছে কাম কৰি থকাৰ অভিযোগ আনিছে আপে এদিন পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল দিল্লীৰ যুৱ কংগ্ৰেছে ইয়াৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আপে আঁচনিসমূহৰ জৰিয়তে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে কংগ্ৰেছে অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰবিৰোধী আখ্যা কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক আঁতৰোৱাৰ দাবী জনাইছে আপে দেশৰ জনপ্ৰিয় নেতা কোন ৰাহুল গান্ধী নে কেজৰিৱাল ইয়াৰ মাজতে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰাৰ পৰিকল্পনা কৰিছে আপে দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপ আৰু কংগ্ৰেছৰ মাজত ফাট মেলিছে ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক বাহিৰ কৰিবলৈ অন্য দলৰ সৈতে কথা পাতিব কেজৰিৱালে বিজেপিৰ হৈ কংগ্ৰেছে কাম কৰি থকাৰ অভিযোগ আনিছে আপে এদিন পূৰ্বে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল দিল্লীৰ যুৱ কংগ্ৰেছে ইয়াৰ পিছতেই কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে আপে আঁচনিসমূহৰ জৰিয়তে জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ আনিছে কংগ্ৰেছে অৰবিন্দ কেজৰিৱালক ৰাষ্ট্ৰবিৰোধী আখ্যা কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰীৰ সংবাদমেল 24 ঘণ্টাৰ ভিতৰত কংগ্ৰেছ নেতা অজয় মাকেনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী ইণ্ডি এলায়েন্সৰ পৰা কংগ্ৰেছক আঁতৰোৱাৰ দাবী জনাইছে আপে